মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2024 বৰ্ষত অৰ্থাৎ আহা বছৰ অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ ক্লাছ 10ত পঢ়ি আছা তোমালোকৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় আজি ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম তোমালোকে বহুতে সুধি আছা বা কিবা কাৰণত বিভিন্ন মাধ্যমৰ জৰিয়তে তোমালোকে এই কথাখিনি জানিব পাৰিছা যে কি পৰীক্ষাৰ ক্ষেত্ৰত এই নতুন শিক্ষানীতি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কাৰণে পৰীক্ষা হলনি হ'ব বা নহ'ব এনেকুৱা ধৰণৰ গতিকে এই কথাখিনি এনেকুৱা ধৰণৰ পৰীক্ষা হ'ব নে নহয় সেই কথাটো কোনো এজন ব্যক্তিয়ে এই সময়ত 100% ক'ব নোৱাৰিব যে কোনো এজন ব্যক্তিয়ে 100% ক'ব নোৱাৰিব পৰীক্ষাটো হ'ব কোনো এজন ব্যক্তিয়ে ক'ব নোৱাৰিব পৰীক্ষাটো নহয় তোমালোকে বিভিন্ন ইউটিউব মাধ্যমৰ জৰিয়তে ইউটিউবৰ জৰিয়তে কথাখিনি নিশ্চয় পাব পাৰা যে কি পৰীক্ষা হ'ব পৰীক্ষা নহয় কিন্তু কোনো এজন ব্যক্তিয়ে এই সময়ত স্পষ্টভাৱে ক'ব নোৱাৰে পৰীক্ষা হ'ব নে নহয় শিক্ষামন্ত্ৰী অনুষ্ঠিত মহোদয়ে কৈছে পৰীক্ষা হ'ব আকৌ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত মহোদয়ে কৈছে পৰীক্ষা নহয় তথাপিও আমাৰ হাইস্কুল বা হায়াৰ সেকেন্ডাৰী বিলাকৰ কাৰণে হাইস্কুলৰ কাৰণে যিখন একাডেমিক ক্যালেন্ডাৰ প্ৰস্তুত কৰে যিখন একাডেমিক ক্যালেন্ডাৰ প্ৰস্তুত কৰি উলিওৱা হয় একাডেমিক ক্যালেন্ডাৰ মানে হৈছে সেই ক্যালেন্ডাৰখনত সম্পূৰ্ণ বছৰটোত কি কি এক্টিভিটি কৰিব লাগিব সেই কথাখিনি তাত উল্লেখ থাকে আমাৰ সেৱা তৰফৰ পৰা যিখন একাডেমিক ক্যালেন্ডাৰ প্ৰস্তুত কৰি উলিওৱা হৈছে সেই একাডেমিক ক্যালেন্ডাৰখনত বৰ সুন্দৰকৈ এটা কথা উল্লেখ আছে তোমালোকে এইখন ইয়াতে দেখিবৰ কাৰণে পাইছা যে কি ইয়াত এটা কথা উল্লেখ আছে যে এই HSLC এক্সামৰ কাৰণে সেৱাৰ নোটিফিকেশনৰ ওপৰত কেতিয়া হ'ব হেতু মানে তাৰিখটো জনোৱা হ'ব বা এই কথাখিনি উল্লেখ আছে তোমালোকে এটা দেখা পাইছা মই ৰাউন্ড কৰি দিছো যে এই একাডেমিক ক্যালেন্ডাৰখনত উল্লেখ আছে সেৱাৰ নোটিফিকেশন অনুসৰি পৰীক্ষা কেতিয়া হ'ব এই কথাটো জনোৱা হ'ব গতিকে পৰীক্ষা যে একেবাৰে নহয় তেনেকুৱা ধৰণৰ কথা নহয় হ'ব পাৰে তাৰ এইটো কথা উল্লেখ আছে যে কি এই একাডেমিক ক্যালেন্ডাৰ পৰীক্ষাৰ কথাটো উল্লেখ আছে কিন্তু একাডেমিক ক্যালেন্ডাৰখন যেহেতু সেৱাৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছে আৰু ইয়াত যেহেতু তাৰিখৰ কথা উল্লেখ নাই কেতিয়া হ'ব উল্লেখ মানে কথাখিনি উল্লেখ কৰি দিয়া হৈছে এই পৰৱৰ্তী পৰ্যায়ত এটো তোমালোকক জনাম যে কি পৰীক্ষা হ'ব নে নহয় কিন্তু ফাইনালি তোমালোকে যিমান ইউটিউবে নচোৱা কিয় যিমান ব্যক্তিয়ে নকক কিয় এই সময়ত অৰ্থাৎ আজি হৈছে এপ্ৰিল মাহৰ 7 তাৰিখ এই সময়ত কোনো এজন ব্যক্তিয়ে স্পষ্টভাৱে ক'ব নোৱাৰে 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা হ'ব নে নহয় ষ্টুডেন্টস কুইন আসাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা